তো এনেকুৱা মানুহক সকলোৱে সহায় কৰিব যাতে মানে ঘৰ পায়। নাম তোমাৰ? অৰূপ ঠাকুৰীয়া, ঘৰ ক'ত? কৃষ্ণনগৰ দাপৰি গাঁও। জাপুৰি গাঁও। আমাৰ নাম্বাৰটো আছে, ক'ত আছে লেখা? এইটো এইটো ন? মেণ্টেল কিবা হেৰি আছে ন? এইমাত্ৰ আহিলে মানে মই বন্ধ কৰোঁ 10টা মানত। আৰামত পাব। আহক আহক, আপোনালোকে আহে ৰৈ দিম বাৰু, কথা নাই। আম্মা আহি আছে, গম পাইছা না? আহি আছে। আম্মাক ফোন কৰিছোঁ। কি ক'লা অসুখ বুলি ক'লি না? অসুখ বুলি কৈছোঁ, বোলে এতিয়া আমি ফাৰ্মাচীত ৰাখিছোঁ, আহা হ'ল কাৰণে লৈ যোৱা। আম্মা কৈছে মই আহি আছোঁ, তোমালোকৰ লগত ৰাখা। তুমি টেনশ্যন ল'বা না। মোৰ কি হৈছে বা একো হোৱা নাই তোমাৰ। কি হৈছে? একো হোৱা নাই দেখোন, তুমি ভালে আছাতো। তুমি অলপ বহা। আজি দুবাৰ চাহ খাইছোঁ। দুইবাৰ চাহ খাইছা? পেটটো কিবা হৈছে, পেটটো কি হৈছে? পেটটো বেয়া বেয়া লাগে। চকতে চাওক, এইটো ধুনীয়াকৈ মাকৰ নাম্বাৰটো টেটু আঁকি লিখি দিছে। তো টেটু আঁকি লিখিছে মাকৰ নাম্বাৰটো, মানে ইয়াৰ অলপ মানে মানসিকভাৱে ই ইমান মানে সক্ষম নহয়, সেইকাৰণে ই ঘৰত যাব লগা আছিল গুৱাহাটীত, কিন্তু বেলেগ এখন গাড়ীত আহি পেলাই আমাৰ ৰামপুৰৰ চক পালাক প্ৰায় 10টামান বজাত গাড়ীত পাইছিল। তো আমি লগ পালোঁ, হঠাতে লগ পাই তেখেতক সোধাত তেখেতে ডাইৰেক্ট নাম্বাৰটো দি দিলে। যদি নাম্বাৰটো নহ'লে হ'ল কিজানি তেখেতৰ ঘৰে গম নাপালোঁ হয়। তো ধন্যবাদ সেইজন আৰক্ষী বিষয়া, হয় না? গম পাইছা না? এতিয়া সিও ফাৰ্মাচীখন যে দিছে, অসুখ হোৱা মানুহবিলাক চাৱাৰ কাৰণে দিছে, হয় নে নহয়? ইয়াৰ পৰা ঔষধ নিব, ঔষধ নিলে ভাল হ'ব মানুহবিলাকে, হয় নে নহয়? সেনে ঔষধ খাব লাগিব, ঔষধটো খাব লাগিব। কি হয় এখেতে? দাদা হয় মোৰ। দাদা হয়। কেনে দাদা হ'ব? ভাইটি হয় নিজৰ। নিজৰ ভাইটি। কেনা নিজৰ ভাইটি? যা যা, ভালে ভালে যাবি দেই। কি আছে? হেৰি আছে। গাইজ ধুনীয়াকৈ পঠাই দিলোঁ মানুহজনক, এতিয়া টেনশ্যন নাই, আমিও ঘৰে ঘৰে যাওঁ। প্ৰায় 11টা মানে বাজিল। গোটেইকেইটা ৰক্ষাই ধন্যবাদ, গোটেইকেইটাকে ধন্যবাদ, আমাৰ কাকা ধন্যবাদ। তো ফাইনেলি তাকো পঠাই দিছোঁ। আমাৰো মনটো ভাল লাগিল যে এনে ঘৰৰ মানুহখিনি পাইছে। এনেকুৱা মানুহক সকলোৱে সহায় কৰিব যাতে মানে ঘৰ পায়। ই হয়তো ক'তবা থাকিলে হয়, আজি কোনো ৰিস্ক নাছিল। এই আৰু ভাল লাগিছে, মনটো ভাল লাগিল যে তাক ঘৰত পঠাই দিছোঁ আৰু